बेसमाव स्टुडियोआव आं सन्दना इस्लारि सालबारि फरायसालिमायाव दिनै मिस एन्ड मिस्टार BTR नेशनवाइड 2022 फेशन श' सायख'नाय हाबाफारिया जानानै थांबाय। बाक्सा जिल्लानि बेन्दोङाव थानाय सालबारि महकुमानि सालबारि फरायसालिमायाव दिनै मिस एन्ड मिस्टार BTR नेशनवाइड 2022 फेशन श'नि थाखाय बिजाथि सायख'नाय हाबाफारि लादों। बे हाबाफारियाव जायफोरा मोजां फेशन दिन्थिफुंनो हागोन बेखौनो बासिख'नानै फैगौ जानुवारि दानाव क'क्राझाराव जानो गोनां मिस एन्ड मिस्टार BTR 2022 फेशन श'आव बाहागो लानो होगोन। दिनैनि बे सायख'नाय हाबाफारियाव बाक्सा जिल्लानि गासै फरायसालिमाफोरखौ हांख्रायनाय जादोंमोन होनना खौरांगिरिनि सिगाङाव डक्टर स्मिता देब बिथाङा फोरमायदों। बे समाव बरपेटा रोडनिफ्राय अनजय बसुमतारीनि खौरां। नमस्कार, मैं डक्टर स्मिता देब। আজি আমি বাক্সা ডিস্ট্রিক্ট সালবাৰী কলেজত আহিছোঁ এটা অডিশ্যন ল'বলৈ আৰু অডিশ্যনটো আমি মিছ এণ্ড মিষ্টাৰ BTR নেশ্যনৱাইড 2002 জানুৱাৰী মাহত কোকৰাঝাৰ টাউনতে পাতিম। তো সেই বাবদ আমি লাষ্ট ইয়াৰো আহিছিলোঁ অডিশ্যন ল'বলৈ এইটো কলেজত, এইটো বছৰো আহিছোঁ। তো আমাৰ এইটো অঞ্চলত যিমানকেইটা কলেজ আছে এভৰি কলেজ উইল পাৰ্টিচিপেট। তো লাষ্ট ইয়াৰৰ নিচিনা এইবাৰো আমি বহুত মানে ভাল ৰেছপন্স পালোঁ, খুব ভাল লাগিলে। তো আমাৰ এইটোৱেই উদ্দেশ্য যে যিমান টেলেণ্টেড ল'ৰা ছোৱালী আছে ইহঁতে আগবাঢ়ি আহক আৰু এইটো মঞ্চত নিজৰ প্ৰতিভাটো দেখাওক আৰু ইন ফিউচাৰ ইহঁতে যিটো ইণ্টাৰেষ্ট আছে এইটো পাৰ্চু কৰিব পাৰিব। চ' আমাৰ এইটোৱে মানে লক্ষ্য যে আমি দূৰত দূৰত গৈ যিমান কলেজ আছে এণ্ড ইহঁতক অফক'ৰ্ছ আমাৰ GS আছে ইয়াতে, এই কলেজৰ প্ৰিন্সিপাল ছাৰো আছে, ইহঁতে বহুত কোঅপাৰেট কৰি পেলাই আমাক আজিৰ এইটো প্ৰগ্ৰাম বহুত ছাকচেছফুল, আপোনালোকে দেখিছে কিমান ছাকচেছফুল হৈছে। চ' বহুতকেইটা কেণ্ডিডেটছ ইয়াত ইণ্টাৰেষ্টেড আমাৰ প্ৰগ্ৰামত আহিবলৈ আৰু ইট ইজ নট ফৰ আছ, ইট ইজ ফৰ দেম। ইহঁতৰ ভৱিষ্যতৰ কাৰণে, ইহঁতৰ ফিউচাৰৰ কাৰণে বহুত ল'ৰা ছোৱালী লাজ কৰি থাকে, বহুত টেলেণ্টেড থাকে কিন্তু লাজ কৰি থাকে। তো ইহঁতক এটা মঞ্চ আমি প্ৰভাইড কৰিলোঁ যাতে ইহঁতৰ যিটো টেলেণ্ট আছে সেইটো ওলাই আহক। চ' ইহঁতে কোকৰাঝাৰ টাউনত ফিনালেত আহিব, ঠিক আছে, যিটো আমি জানুৱাৰী মাহত পাতিম। তো এইদৰে আমি প্ৰত্যেকটা কলেজত গৈ অডিশ্যন লৈ আছোঁ। অডিশ্যনৰ মানে হ'ল যে মিনিমাম এটা কোৱালিফিকেশ্যন লাগিব মানে ফাইনেলত আহিবলৈ। তো আমি চাই আছোঁ যে কোনে কোনে মানে কোৱালিফাই কৰে। আজি আমি সেইটো বাবদ আহিছোঁ ইয়াতে। তো এইটো চিলেক্ট হোৱাৰ পিছত ইহঁতে কোকৰাঝাৰত ফাইনেলৰ কাৰণে আহিব, তাতে আমাৰ গ্ৰুমিং হ'ব, ফাইনেল হ'ব। তাৰপিছত তাতে যি মানে আমি ৰেচপেক্ট দিব পাৰোঁ, ইহঁতক যি প্লেটফৰ্ম দিব পাৰোঁ সেইটো আমি কৰিম। মেডাম চ' যাৰ ইণ্টাৰেষ্ট আছে সিটো আহিবই, কাৰণ আমাৰ ওচৰত বহুত এক্সাম্পল আছে যে যিমান আমাৰ ইণ্ডিয়াত ডাঙৰ ডাঙৰ নাম বা পপুলাৰিটি পাইছে, এনেকৈ বহুত আমাৰ डांगर पर्सनैलिटी आसे जो लोग मतलब बहुत छोटे से गांव से बिलोंग करते हैं जहाँ पे बेसिक एम्यूनिटीज़ भी अवेलेबल नहीं है। इनफैक्ट এনেকুৱা হৈছে যে ইহঁতৰ কাৰণে, ইহঁতৰ গাঁৱটোৰ নাম আমি জানিব পাৰিলোঁ বা ইহঁতৰ ইণ্টাৰেষ্টৰ কাৰণে বা কিবা এটা উপলব্ধি কৰাৰ কাৰণে সেইটো ফিল্ডত গভৰ্ণমেণ্টে কিবা এটা তাতে মানে ফেচিলিটিবিলাক দিলে। চ' মই ভাবোঁ যাৰ ইণ্টাৰেষ্ট আছে আমি সেইকাৰণে ওলাই আমি এনেকৈ জেগাত আহিছোঁ। আমি ইহঁতক ডক্টৰ স্মিতা দেৱ মেমে কৈছে কথাটো সবখিনি কথা, বাট মই কিছুমান কথা ইয়াতে দাঙি ধৰিব বিচাৰোঁ যিটো মেইন টপিক হয়। যেনেকুৱা নাম্বাৰ 1 পইণ্ট, যেনেকৈ যদি আপুনি গুৱাহাটীত যদি আপুনি অডিশ্যন পাতে তেনেহ'লে এইফালৰ পৰা মানুহ অকণমান যাওঁতে অকণমান ৰিস্ক পায়। চ' তেওঁলোকৰ নিজৰ জেগা, নিজৰ প্লেচ, তো অকণমান কমফৰ্টেবিলিটি আছে। এণ্ড আমাৰ চবতকৈ মেইন উদ্দেশ্য হ'ল যে আমি কলেজে কলেজে গৈ আছোঁ। তাৰপিছতো আজিৰ ডেটত যদি বাক্সা কলেজত আজি অডিশ্যন দেখাৰ পিছত কোনোবা যদি এনেকুৱা থাকে যে কোনোবা ল'ৰা বা কোনোবা ছোৱালী আৰু ইণ্টাৰেষ্টেড আছে মানে এইটোত পাৰ্টিচিপেট, এই মিছ এণ্ড মিষ্টাৰ BTR নেশ্যনৱাইডত তেওঁলোকে পাৰ্টিচিপেট কৰিব বিচাৰে, আমালোকৰ অডিশ্যন ডিচেম্বৰৰ মিনিমাম লাষ্টলৈকে চলি থাকিব। এণ্ড জানুৱাৰী 1ৰ পৰা আমি ছেমি ফাইনেলে এটেণ্ড কৰাম, ঠিক আছে। চ' কোনোবা যদি ইণ্টাৰেষ্টেড থাকে তেওঁলোকে কোকৰাঝাৰত যেতিয়া অডিশ্যন হ'ব, কোকৰাঝাৰ ছায়েন্স কলেজত অডিশ্যন হ'ব, কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম কলেজত অডিশ্যন হ'ব, কমাৰ্চ কলেজত হ'ব, তেওঁলোকে তাতে গৈ পেলাইও দিব পাৰে। এণ্ড এইটো এনেকুৱা নহয় যে অনলি ফৰ কলেজ ষ্টুডেণ্ট, কিছুমানে স্কুলীয়া ষ্টুডেণ্টো আছে এণ্ড কিছুমানে আপোনাৰ হেৰিও আছে বাহিৰা যোনবিলাকে ধৰক কলেজৰ পৰা পাছ আউট হৈ গৈছে। 30লৈকে আমি ৰাখিছোঁ, মানে কেটেগৰী দুটা আছে আমাৰ, 10 to 15 এটা আৰু 15ৰ পৰা 30 এটা, ঠিক আছে। চ' আমি বেচিকেলি ইয়াতে মেইন বস্তু ফ'কাছ কৰিলোঁ। নাই, এইটো মাৰ্ক বুলি এনেকুৱা নহয়, আমি জাষ্ট ইয়াৰ পৰা জাষ্ট কালেকশ্যন কৰিম।
কোনে কোনে সিলেক্ট হ'ব মেইন সাপোজ ইয়াতে আজিৰ ডেটত 11 জন হৈছে তো আমি সিলেক্ট কৰিলোঁ কাৰ ৱাৰ্ক ভাল আছে কাৰ ইন্ট্ৰো কেনেকুৱা দি আছে আমি তিনিটা বস্তু চাওঁ যেনেকৈ সাপোজ আপোনাৰ ইন্ট্ৰডাকশ্যন ৰাউণ্ড এণ্ড দেন আপোনাৰ ৱাৰ্ক এণ্ড দেন টেলেণ্টত আপোনাৰ কিছুমানে ডান্স কিছুমানে গানা গাই আছে এনেকুৱা চব বস্তুবিলাক আমি মিলাই লৈ আছোঁ কিন্তু ইয়াৰ পিছত যেতিয়া ইহঁতে মানে সিলেক্ট হৈ যাব ইয়াৰ পিছত আমি ইহঁতক ছেমিফাইনেলৰ কাৰণে কোকৰাঝাৰত মাতিম তেওঁলোকে কোকৰাঝাৰত যাব তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হ'ব 1500 ইচ এণ্ড এভৰি পাৰ্চন তাতে গৈ পেলাই ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰটো আমি অনলাইনো কৰাব পাৰিম ঠিক আছে চ' এইটো থাৰ্ড অডিশ্যন হ'ল ইয়াৰ পিছত আমাৰ আছে কোকৰাঝাৰ গাৰ্লছ কলেজ গোসাইগাঁও কলেজ হ'ব ধুবুৰী কলেজ হ'ব তাৰপিছত আপোনাৰ কোকৰাঝাৰত আপোনাৰ এটা অ'পেনলি অডিশ্যন এটা আমি পাতিম এইটো গৌৰাং ভেলীত ঠিক আছে এইটো হ'ল লাষ্ট অডিশ্যন হ'ব আমাৰ মানে কোনোবা যদি আমি যোন জেগাত গৈছোঁ যেনেকৈ আপোনাৰ ওদালগুৰি যেনেকৈ আপোনাৰ ইয়াতে আহিছোঁ বাক্সাত আহিছোঁ তো বাক্সাত আজিৰ ডেটত বহুতে চাগে গমো পোৱা নাই কাৰণ GSে কৈছে যে এক্সেক্টলি কালিও বোলে কলেজ বন্ধ আছিল নেকি তো তেওঁলোকৰ যদি ইণ্টাৰেষ্ট থাকে তেওঁলোকে আমালোকৰ লগত কোকৰাঝাৰত গৈ পেলাই অডিশ্যন কৰাব পাৰিব নাম্বাৰ এটা দিয়া আছে আমাৰ যিটো মেইন ৰেজিষ্টাৰ নাম্বাৰ হয় যদি কোনোবা ইণ্টাৰেষ্টেড আছে ৰেজিষ্টাৰ নম্বৰত ডাইৰেক্টলি তেওঁলোকৰ বায়'ডাটাটো দিলেই হ'ল আমি সিহঁতৰ কাৰণে নিজেই ফোন আহিব অফিচিয়েলৰ পৰা ফোন আহি পেলাই আমি তেওঁলোকক তাতে এংগেজ কৰাই দিম এই কলেজত আমাৰ টোটাল 18 কেণ্ডিডেট আমাৰ চিলেক্ট হৈছে তো ইয়াতে আছে আজি 11 আছে চ' 11ৰ ভিতৰত এতিয়া আমি চাওঁ এতিয়া টেলেণ্ট ৰাউণ্ডটো বাকী আছে আমি हारिराव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय एवनाय लकेल दाउ बेदर बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ बनफायार जिप साबारि राफ्टिं एलिफेन्ट राइड टी गार्डेन वाक आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9104974956 एबा 9707614012 आरो 98648327334 मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738